নমস্কাৰ, স্বাগতম মোৰ ইউটিউব চেনেল জ্ঞানদীপ শৰ্মালৈ আপোনালোকক। আজি আমি ক'ত যাম মানে নাজানো, আনা ওলাই আহিছোঁ, বহুত দিন ওলাই অহা নাছিলোঁ, সেইকাৰণে আজি ওলাই আহিছোঁ। অলপ চাই থাককচোন, ক'ত যাওঁ গম পাব ভিডিঅ'টোত। তো বলক। কাম হৈছে খাজৰা আশ্ৰম। মই খাজৰা আশ্ৰমৰ ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি খাজৰা আশ্ৰমৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ' শেষ হোৱাৰ পিছত খাজৰা আশ্ৰমৰ ভিডিঅ'টো চাই ল'ব, মই এণ্ড স্ক্ৰীনত দিয়ে দিম। আৰু এতিয়া বলক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এখন হৈছে দিল্লী পাব্লিক স্কুল। আপোনালোকে যদি পাইনগাঁৱৰ ফালে আহিছে তেতিয়াহ'লে এখন দেখাই পাইছে, আৰু অলপমান আগত যাই পেলাই শনিটোৰ চকটো পাই। বৰ্তমান এখন সৰুকৈ বনাই থৈছে, আৰু পিছত গ'লে কিজানি ডাঙৰ কৰিব। তো বাকীতো গুৱাহাটীতো বহুত কেম্পাছটো ডাঙৰেই, আমাৰতো কিজানি পিছতকৈ ডাঙৰ কৰিব। এই পালো বিয়ামপুৰ। এইটো হ'ল বিয়ামপুৰৰ দুৰ্গা মন্দিৰ। ইয়াতে প্ৰত্যেক বছৰে ডাঙৰকৈ দুৰ্গা পূজা হয়। আজিতো 2 বছৰ ধৰি আমি দুৰ্গা পূজা চাবই পৰা নাই কৰোণাৰ কাৰণে। তো এইবাৰ যদি কৰোণা যায় তেতিয়াহ'লে একবাৰ আহিম এইটো মন্দিৰতো। আৰু এতিয়া এখন ফিল্ড আছে, তাতে থিয়েটাৰ হয়। আৰু গাড়ীখনতো তেলে নাই ৰ'ব, অলপ 100 টকা মানৰ তেলে মাৰি দিওঁ ৰ'ব অলপ। আৰু বহুত যাব আছে, আকাশখনো ক'লা হৈছে। এতিয়া যাই পাওঁ নাপাওঁ নাজানো। গুগল মেপত চালোঁ 4 কিলোমিটাৰ আছে, আৰু এতিয়া চিনিও নাপাওঁ ভালকৈ। কেতিয়াবা যাই পাওঁ না নাপাওঁ না। বৰষুণ এতিয়া, আৰু ৰাতিপুৱাৰ পৰা একদম বহুত বৰষুণ, আৰু ভিডিঅ'টো ভালকৈ আৰম্ভই কৰিব পৰা নাই। কৈছোঁ না ইমান বৰষুণ, 7 ক্লাছ বৰষুণ। মানে এতিয়া বলকচোন, তাকে যদি যাব পাৰোঁ ন, চাওঁ। যদি নৰোঁ গমেই পাব, ভালকৈও গম পাব। বলক। আমি আহি পালোঁ এতিয়া সৰ্থেবাৰী। এতিয়া মোৰ লগত চলি আছে। সি কেইদিনমান আগত মোক কৈছিল তাতে বোলে ধুনীয়া জেগা আছে চাব লগা। সি এতিয়া ফোন কৰিলে মোক, যোৱাকালিও মই তাক ফোন কৰিলোঁ আজি যাম বুলি ক'লে। সি কৈছিল তই সৰ্থেবাৰী চকত ৰখি থাকিম বুলি কৈছিল। এতিয়া সৰ্থেবাৰী চকত তাক কেনেকৈ বিচাৰোঁ? সি মস্ত বুটা হ'লে তাক এতিয়া বিচাৰে জানাব। ইমান মানুহ তাক কেনেকৈ বিচাৰোঁ? এতিয়া সৰ্থেবাৰীখন হ'ল কিহৰ কাৰণে বিখ্যাত চবে জানেই। সৰ্থেবাৰীখন হ'ল কাঁহ পিতলৰ কাৰণে বিখ্যাত। অসমৰ প্ৰায়ভাগ জেগাত ইয়াৰ পৰাই কাঁহ পিতল ছাপ্লাই হয়। আৰু ইয়াতে যিমান মানুহ আছে প্ৰায়ভাগৰ মেইন বিজনেছ এইটো আনে, আৰু চবৰে ঘৰে ঘৰে কাঁহ পিতল চবে বনায়েই। আৰু আমাৰ বলেনহঁতেও সিহঁতৰ মেইন বিজনেছ কাঁহ পিতলে। বৰষুণ দি আছে, বৰষুণ দি থকাৰ কাৰণে যাব পৰা নাই। আমি এতিয়া আছোঁ বৰ্তমান নামচালা। পিছফালে এখন স্কুল আছে, কিবা ৰেজিডেন্স ইংলিছ একাডেমি না কিবা এখন স্কুল আছে। আমি আহি ৰখিলোঁ ইয়াতে। এতিয়া কেতিয়াবা যাব পাৰোঁ নাজানো, বহুত ডাঙৰ বৰষুণ দি আছে। কিবাকৈ ৰখিছোঁ আমি। তো যদি যাব পাৰোঁ তো ভিডিঅ'টো দেখাই পাব, আৰু যদি যাব নোৱাৰোঁ ইয়াতে শেষ কৰিব লাগিব, আৰু উপায় নাই।
বৰষুণ দিয়াৰ কাৰণে আমি যাব নোৱাৰিলোঁ, আপোনালোকে দেখিছিলে। কিন্তু বৰষুণৰ কাৰণে যাব নোৱাৰিলোঁ আৰু এতিয়া আৰু য'ত যাম বুলি ভাবিছিলোঁ সেইটো জেগাত যাব নোৱাৰিলোঁ। আৰু এতিয়া 12:30 বাজি গৈছে, 12:30 বাজি 1 বজাৰ পৰা আৰু কাৰ্ফিউটো ক'ত যাম আৰু ভাবিছিলোঁ বহুত কিবা কিবি দেখাম, আপোনালোক ভিডিঅ'ত কৈছিলে মই ক'ত যাম নামটো কোৱা নাছিলোঁ। কিন্তু এতিয়া আৰু যাব নোৱাৰিলোঁ আৰু এতিয়া যদি যাওঁ গোটেইখন নলবাৰী পুলিচে জানেই কেনে মাৰে, টাইপে চাইপেলাই ফাটাই দিব গোটাই দিল্লী। এতিয়া বেছি ৰিক্স নলওঁ আৰু গেলি এতিয়া আৰু ক'ত যাওঁ, এতিয়া ঘৰকে যাম। আৰু আমাৰ এতিয়া লগৰ ছোৱালী এটা আছে, সি ফোন কৰিছে তাৰ ঘৰত সোমাব লাগে বোলে, তাৰ ঘৰত সোমাই পেলাই এটা কঁঠাল লৈ যাম আৰু ভিডিঅ'টো ইয়াতেই এণ্ড কৰিম আজি। আৰু এণ্ড কৰি মানে ভিডিঅ'টো কেনে আহিছে মই নাজানো, ভিডিঅ'টো এতিয়া এডিটিঙত বহিলে মই গম পাম ভিডিঅ'টো কেনে আহিছে। আৰু ভিডিঅ'টোত ভাল লগা বস্তু বা কি আছে গম নাপাওঁ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ' কেনে আহিছে। আৰু মই নতুন জেগাত যাব চেষ্টা কৰিম আৰু বৰ্তমানতো এইকেইদিন যাব নোৱাৰিমেই, 1 তাৰিখৰ পৰা কিজানি খোলা দিব। খোলা দিলে আমি নতুন জেগাত লগ হ'ম সদায়, এটা নতুন সপ্তাহত, প্ৰত্যেক সপ্তাহত আপুনি এটা নতুন জেগা দেখা পাব। তো আজিলৈ মানে থেংক ইউ। বৰষুণ দিয়াৰ কাৰণে আৰু যাব নোৱাৰিলোঁ। আগত ফটো উঠ ওলাই আহিলোঁ। আপোনালোকে কি কৰি আছে এতিয়া? আজি ভিডিঅ' বনাওঁ নবওঁ শনিৰত চক আগত যাই কিনে ইয়াতে গাহৰি চাহৰি পাই মই ফ্ৰী প্ৰমোশ্যন কৰি থাকোঁ দিয়ক।